এয়া আমি সকলোৱে মিলি একেলগে আৰু কাঞ্চনজংঘা এবাৰ প্ৰণাম কৰিবলৈ সকলো আগ্ৰহেৰে ওলাই আহিছোঁ। যদিও আমাৰ যোৱাকালি চোৱাৰ সৌভাগ্য নহ'ল ওচৰত গৈ, তথাপি আজি দূৰৰ পৰা হ'লেও আমাৰ অকণমান হ'লেও সৌভাগ্য লভিবলৈ আমি পাইছোঁ। সকলোৱে একেলগে মিলি এয়া সূৰ্য উদয় আৰু কাঞ্চনজংঘা প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। আমাৰ ভাগ্য আজি ইমান ৰাতিপুৱা মৰ্ণিংটো ইমান ভাল যেন কাঞ্চনজংঘা চাব পাৰিছোঁ মৰ্ণিঙতে। এতিয়া চবেই চেল্ফি ফটো মাৰা দেখিছে আৰু টিচাৰ সকলো চবেই ব্যস্ত এইটো ক্ষেত্ৰতে। ময়ো কেমেৰা লৈ ৰেডি হৈ আছোঁ ফটো মাৰিবৰ কাৰণে। এয়া আমাৰ এয়া কাঞ্চনজংঘা আমি যোৱাকালিয়ে প্ৰদৰ্শিবলৈ পোৱাহেঁতেন আমি খুব ওচৰৰ পৰা দেখা পালোহেঁতেন। আজি তথাপি আমাৰ এই অলপ সৌভাগ্যকে আমি আমাৰ অতি গুৰুত্বপূৰ্ণ সমল হিচাপে আমি গ্ৰহণ কৰিবলৈ ধৰিছোঁ। জানত কি হ'ল লাকি কৈছে নেকি? এয়া ভিডিঅ' মেম যোৱাকালিতো সৌভাগ্য নহ'ল। কি ক'ব লাগে? কি কম এতিয়া ওলাই নাই। গুড মৰ্ণিং এভৰিৱান। আজি বৰ সৌভাগ্যৰ কথা আমাৰ কাৰণে যে আমি যোৱাকালি ছানৰাইজটো দেখিবলৈ নাপালোঁ, কিন্তু তাৰ মানে ছাবষ্টিটিউট হিচাপে আমি আমি শুনা পাইছোঁ যে ছানৰাইজ আজি হৈছে। আমি দুৰ্ভাগ্য আমি আজি যাব নোৱাৰিলোঁ, আমি কোনো প্ৰিপ্লেন নকৰিলোঁ। কিন্তু দেৰিকৈ হ'লেও আমি তেওঁ মানে ছানৰাইজ হোৱাৰ যিটো প্ৰতিফলন, সেই প্ৰতিফলনটো আমি আমাৰ হোটেলৰ আশে পাশে আমি দেখিবলৈ পাইছোঁ। আজি আমি কিছু পৰিমাণে হ'লেও সূৰ্যৰ সেই ভুমুকিত আমি কাঞ্চনজংঘাৰ এভাৰেষ্ট সিংহৰ কিছু অংশ আমি দেখিবলৈ পাইছোঁ। আৰু এতিয়া মই সকলোকে সেই দৃশ্য উপভোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ মানে ক'বলগীয়াখিনি মই ইমানতে সামৰণি মাৰিছোঁ। অ'কে, ধন্যবাদ। মই কি কওঁ আৰু ৰাইজে ভাল পাইছে, ভাল লাগিছে। আশা কৰোঁ আমি আকৌ এনেকৈ আহি একেলগে ছানৰাইজ উপভোগ কৰিব পাৰিব। আমাৰ এইবাৰ যিহেতু সৌভাগ্য নহ'ল, আশা কৰোঁ অহাবাৰ বা ইয়াৰ পিছত আহিলে আমি এই দৃশ্য উপভোগ কৰিবলৈ ভাবিছোঁ, আশা কৰিছোঁ দেখিবলৈ পাম। আৰু সকলোকে ধন্যবাদ জনাই কাঞ্চনজংঘা দেখা নিদি দেৱকে চাওক কি ওপৰত আছে আপুনি। কোনোবাই কিবা দিবা নেকি মন্তব্য? দিয়া আৰু কোনোবাই ছাৰ যোৱাকালিতো সৌভাগ্য নহ'ল। আজি তাৰমানে সূৰ্য দেৱতা এতিয়াও যদিও দেখা দিয়া নাই, কিনো কম, মুখে ধোৱা নাই, ব্ৰাছ মাৰা নাই, তথাপিও দুই এষাৰ ক'বলৈ ইচ্ছা গৈ আছে যদিও এই ছোৱালীবিলাকৰ মুখত হাঁহি দেখি দুই এটা কৈছোঁ। তথাপি আজি এইটো যিটো চাই আছা ইয়াতকৈ ডাঙৰ দেখি সেইখিনি জেগাত গ'লে আৰু আচল দৃশ্যটো আমি যদি অলপ আগত সাৰ পালোহেঁতেন, দেখিলোহেঁতেন চব আকাশটো ৰঙা, মানুহৰ মুখবিলাক ৰঙা, আৰু সেইটো চাবৰ কাৰণে দাৰ্জিলিঙত মানুহ আহে। ধন্যবাদ। জ্বলাব দাৰ্জিলিঙত জৱাহৰলাল নেহৰু 14 বাৰ আহিব, মীৰা 50 বাৰ আহিব, লাগিলে শ্বহীদ হৈ যাব। তথাপিও তাৰমানে সি মেম দিয়ক কিবা এটা কমেণ্ট। ধুনীয়া প্লেচ কাঞ্চনজংঘা।
ইয়াৰ পৰা এইটো নেপাল কাঞ্চনজংঘা চাবৰ কাৰণে মানুহ চাচোন দাৰ্জিলিঙত আহে সিদিনা কয় যে 9 ঘণ্টামান যাব লাগিব 8-9 ঘণ্টা যোৱাৰ পিছত ইয়াৰ পৰা যোৱা ৰাস্তা আছে